নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। তো আজি মই বিশেষ গুৰুত্বপূৰ্ণ কথালৈ ভিডিঅ'টো বনালোঁ। এইটো আজি বেলেগ এখন ফাৰ্মত ভিডিঅ' কৰিছোঁ। আজি মোৰ 3 বছৰে যিমানখিনি মই নিজে শিকিছোঁ সেইখিনি আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিব আহিছোঁ। তো প্ৰথমবাৰ মই বেলেগ ফাৰ্মলৈ আহিছোঁ এইটো কাৰণেই, মোৰ তাৰপৰা পোৱালি আনিছিলে এই ফাৰ্মাৰজনে। তো আজি ইয়াতে 8-10জনী গাভিনী পৰি আছে। তো মই ফাৰ্মাৰ বন্ধুসকলক কওঁ, মোৰ তাৰপৰা যোনে যোনে পোৱালি নিছে মই চবকে নহ'লেও মোৰ ঘৰৰ আশে পাশে যিমানখিনি মই যাব পাৰোঁ তালৈকে গৈ মই আপোনালোকক ফ্ৰীতে কোনো পইচা নোহোৱাকৈ মই আপোনালোকক বেজী কেনেকৈ দিয়ে, দাঁত কেনেকৈ কাটে মই গোটেইখিনি শিকাম। বিশেষকৈ লকডাউনটো শেষ হ'লে মই সেইটো কামত লাগিম আৰু খুব সম্ভৱ বহুত সোনকালে ট্ৰেইনিঙৰ ব্যৱস্থাও কৰিম, মোৰ ফাৰ্মতে হওক বা বেলেগ জেগাতে হওক। ইমান আপুনি ট্ৰেইনিঙত 5,000 টকা 6,000 টকা খৰচ কৰিব নালাগে। সৰু কিবা এটা মাননি লৈ মই সেইটো কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, যিমানখিনি মই শিকিছোঁ প্ৰেক্টিকেলি। তো এয়া চাওক, এজনী আজি ছেকেণ্ড ডে পোৱালি জগিছে। তো কালি মই আহিছিলোঁ, কালি ভিডিঅ' কৰা নহ'ল। কালি আহিছিলোঁ মই নাড়ীটো কেনেকৈ কাটে, পোৱালি হ'লে কি কৰিব লাগে এইখিনি মই তেখেতসকলক দেখালোঁ। তো আজি আহিছোঁ আইৰণৰ ইনজেকশ্যন আৰু যোনটো দাঁত কাটিব লাগে সেইটো কাৰণে। আৰু মই কৈছিলোঁ আজি দাঁতটো আজি কাটি দিওঁ, ছেকেণ্ড ডে দাঁত কাটি দিওঁ, 3 নম্বৰ দিনাখন আইৰণটো দিওঁ। কিন্তু ফাৰ্মাৰজনে আজিয়ে দিব দিলে। তো আজি আইৰণৰ ইনজেকশ্যনটো আগবেলা দিছোঁ আৰু ভাটিবেলা দাঁত কাটিম। তো ভিডিঅ'টো মই আপোনালোকক একেলগে কৰি পেলাই দেখাম। আৰু যদি কাৰোবাক পোৱালি লাগে, ইয়াতে পেটতে প্ৰায় অলপ পোৱালি বুক হৈ গৈছে। তো আপোনালোকক লাগিলে মোৰ নাম্বাৰ আছে, হোৱাটছআপ কৰিব পাৰে নাম্বাৰত। বৰ্তমান ফাৰ্মৰ চাফাই কামো চলি আছে। তো এই সুন্দৰ পোৱালি চেহেৰা চাওক। আপোনালোকে বৰ্তমান পাব হেমশ্বেয়াৰ পোৱালি কম পাব। হেমশ্বেয়াৰ পোৱালি মোৰ তাত নাই বৰ্তমান। আপোনালোকে F1 আৰু আপোনাৰ ইয়ৰ্কশ্বায়াৰ পোৱালি পাই যাব। বুক কৰিব লাগিব। বুক কেনেকৈ কৰিব লাগে মই এটা ভিডিঅ' বনাই পেলাই আপোনালোকক দিছিলোঁ 2-3 দিনৰ আগতে। তো সেইটো ভিডিঅ' চালে আপোনালোকে গম পাব। তো ইমানে কথা। বহুতে যোনদিনাখন গাহৰি জগে সেইদিনাখনেই আপোনাৰ দাঁত কাটে আৰু কিবা নেজ কাটে, কিবাকিবি বহুত কৰে। তো মই মোৰ ফালৰ পৰা মই আজিলৈকে নেজ নাই কাটা, দাঁতো নাই কাটা। দাঁত মই 3 নম্বৰ দিনাখন কাটোঁ আৰু আইৰণটো মই 4 নম্বৰ 5 নম্বৰ দিনাখন তেনেকৈ পোৱালি চাই তেনেকৈ দিওঁ। সেইটো ইমান ইমাৰ্জেঞ্চি কথা নহয় যে আপুনি ছেকেণ্ড দিনাখনে বা 3 নম্বৰ দিনাখনে কৰিব লাগিব। তো চাওক, মই প্ৰথমতে ফাৰ্মাৰজনক দাঁত কেনেকৈ কাটিব লাগে মই দেখাই দিলোঁ। তো এতিয়া তেখেতে নিজে কাটি আছে। এই কাটাডাল আপুনি ফ্লিপকাৰ্ট নহ'লে এমাজনত 300 মান টকাত পাই যায়। মই প্ৰাইচটো পাহৰিলোঁ কিমান লৈছিল। তো আপোনালোকে এইটো তেনেকৈ কৰিব পাৰে। বেছি টান কাম নহয়, বেছি ভাবি থাকিব নালাগে। ধুনীয়াকৈ আপুনি একবাৰ চাই ল'লেই, ইউটিউবতে চাই ল'ব পাৰিব। মই আগতে ইউটিউবতে চাই পেলাই ফাৰ্ম কৰিছোঁ, কোনো ট্ৰেইনিং লোৱা নাই মই। তো এনেকৈ আপুনি কাম ষ্টাৰ্ট কৰিব পাৰে। যিটো আগবেলা কৰিছিলোঁ কামটো, আৰু নেক্সট আপোনাৰ যোনটো ইনজেকশ্যন হয় সেইটো মই ভাটিবেলা কৰিছোঁ। তো পোৱালিকেইটাই যিমানে নহওক কষ্ট পায়। তো চাওক, দাঁত কাটি আছে ফাৰ্মাৰকেইজনে। নেক্সট ভিডিঅ'টোত চাওক আপুনি আইৰণৰ ইনজেকশ্যনটো। বহুতে আইৰণ ইনজেকশ্যনটো 1 mmকেও দিয়ে বুলি শুনোঁ, কিন্তু মই আধা mmকে দিছোঁ আজি ছেকেণ্ড ডে পোৱালি। তো মোৰ প্ৰেক্টিকেলি মই 5 নম্বৰ 6 নম্বৰ দিনাখন মাটিত মই এৰি দিওঁ পোৱালিকেইটা। বাঁহৰ গঁৰাল এটা বনাই মাটিত এৰি দিওঁ, অলপ মাটি চাটি খায়। তো সেইটো আমাৰ মাটি খালেও আইৰণটো পায় বুলি এটা কথা আছে। তো মই সেইকাৰণে তেনেকৈ এৰি দিওঁ, অলপ খেলিব দিওঁ মাটিত। মোৰ ভিডিঅ'বিলাকত হয়তো আছে ক'ৰবাত মাটিত চৰি থকা পোৱালি। তো এনেকৈ আপোনালোকে 5-6 নম্বৰ দিনাখন মাটিত এৰি দিব পাৰে। পোৱালি চেহেৰা পাতি ঠিকেই আছে বৰ্তমানে চাওক। আৰু আজি ছেকেণ্ড নম্বৰ দিনাখন দিলোঁ আৰু 15 নম্বৰ দিনাখন দিব লাগে। মিলাই পেলাই আপুনি চেহেৰা চাই দিব পাৰে। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ FMD ইনজেকশ্যন কেনেকৈ কৰিম। মোৰ পোৱালি আছে, আজি মই FMD কৰিছোঁ। তো ভিডিঅ'টো মই 2 এদিনতে আপলোড কৰিম। FMD প্লাছ লিভাৰ টনিক আনি থৈছোঁ আৰু আপোনাৰ পেলু আনি থৈছোঁ। কেনেকৈ কিমান সময়ত খুৱাব লাগে নেক্সট ভিডিঅ'ত মই দেখাই আছোঁ। তাৰ পিছৰ ভিডিঅ'টো আহিব আপোনাৰ সোৱাইন ফিভাৰটো মাৰিম। তো সেইটো কেনেকৈ কৰিম দেখাম। তো আপোনালোকে ভিডিঅ'বিলাক চাব, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এইকেইটা কৰি দিব। আৰু পোৱালি লাগিলে মোৰ নাম্বাৰ দিয়া আছে স্ক্ৰীণত, হোৱাটছআপ কৰিব পাৰে। আৰু কিবা জানিবলগীয়া থাকিলে মেছেজ কৰিব। থেংক ইউ। পোৱালি লাগিলে আপোনালোকে মেছেজ কৰিব পাৰে। থেংক ইউ।